সো গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। আছোঁ বৰ্তমান ঘৰতে। ঠিক আছে, বাছখনৰ ভাড়া চাড়া এইকেইদিন নাই, ঘৰতে পৰি আছে। আৰু আপোনালোকে লাগে যদি বাছখন ভাড়া ল'ব পাৰে। হিচাপ মিলাই মিলি আৰু কেতিয়াবা বহুত কম দাম দি দিয়ে মানুহে, মানে কিছুমান ভাড়াত। আৰু পুৰণি গাড়ীবিলাকে মাৰিব পাৰে, যিটো ভাড়া আমি 10,000 মাৰিব পাৰোঁ, পুৰণি গাড়ীবিলাকে 9,000 8,000টো মাৰি দিয়ে কেতিয়াবা। কিন্তু আমাৰ মানে সিমানটো নোপোচায়গৈ আৰু মিলাই মিলি মাৰিব লাগিব দিয়ক। কিন্তু তাতকৈ অলপ কমফৰ্টবিলাক বেছি পাব ইয়াতে। একো নাই দিয়ক। আৰু লাইনটো ক্লিয়াৰ হোৱাগৈ নাই গাড়ীখনে। এই গভৰ্ণমেণ্টৰ মানে বহুত ইছ্যু, কিবা টেকনিভাইজ এটা লগালে, সেইটো আপডেট কৰিলে এতিয়া পাৰ্মিটৰ মানে লাইনত চলাবলৈ পাৰ্মিটে বনাব পৰা নাই। সেয়াই, এইকেইদিন মানে বাছটো ঘৰতে থাকিব, এনেকৈ ৰাখি দিছোঁ ধুনীয়াকৈ ধুই মেলি। বাকী আপোনাৰ আমাৰ হাতত বৰ্তমান গাড়ী আছে দুখনেই। এখনতো এনখন বহুত মানুহে আমাক এনখনকে বিচাৰে, এনখনৰ কিমান দাম কি উঠে। এইখনতো নিজৰ কাৰণে ৰাখিছোঁ, যেতিয়া বিকিব লগা হয় আপডেট দিম দিয়ক। বৰ্তমান বাৰু মই ৰাস্তাত অহা নাই, ৰাস্তাত যেতিয়া আহিম এখনো বিকি দিম দিয়ক, একো নাই দিয়ক। বাকী ফ'ৰ্ড ফিগ' এইখন আমি আনিছিলোঁ আপোনাৰ 3-4 দিনমান হ'ল। এই গাড়ীখন আপোনাৰ আইৰণ আছিল বডিটোত অলপ, ঠিক আছে। তো আইৰণটো আমাৰ চেলৈ গৈ মৰাণত কাটি আনিছিল ন ভাই। আমাৰ চেলৈ মৰাণত গোটেই বডিটোত ধুনীয়াকৈ আইৰণ কাটি আনিলে। আইৰণ কাটি অনাৰ পিছত গাড়ীখনৰ লুকছটো এতিয়া অকণমান বেছি ধুনীয়া হ'ল আগতকৈ। এখন ফ'ৰ্ড ফিগ' হয়, 2016 মডেল হয়। গাড়ী খুব ধুনীয়া ৰানিং কণ্ডিশ্যন, 90,000 ৰানিং হৈ আছে, জেনুইন ৰানিং হয়। আৰু গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, আমি মজাকৈ চলাই আছোঁ, ৰানিং কৰি আছোঁ। আৰু টায়াৰ কণ্ডিশ্যন মই দেখাই আছোঁ, টায়াৰটো ঠিকেই আছে। 50% এবভ আছে টায়াৰ, মোটামুটি চলাব পাৰিব মজাকৈ। বাকী আপোনাৰ ইঞ্জিনটো দেখুৱাই দিছোঁ, বনেটটো খুলি আছিলোঁ। বাকী গাড়ী কণ্ডিশ্যন খুব ধুনীয়া, মই দেখাই আছোঁ আপোনালোকক। ইণ্টেৰিয়ৰটো দেখাই দিছোঁ একবাৰ। ওপৰ ৰুপচুপবিলাক ঠিকেই আছে। এইটো টাৱেল কভাৰটো পাৰি থোৱা আছে, ছিট কভাৰটো টাৱেল কভাৰ। বাকী আপোনাৰ মেটটো খুব ধুনীয়া হৈ আছে, চাওক এইফালেও চাওক। আৰু ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো মই দেখাই আছোঁ একবাৰ। ওপৰ ৰুপচুপবিলাক দেখা পাইছে, খুব ধুনীয়া। 5 গিয়াৰ মেনুৱেল, ছনী মিউজিক চিষ্টেম আপুনি আফটাৰ মাৰ্কেট লগোৱা আছে। আৰু ৰানিংটো দেখা পাইছে 90,719 বৰ্তমান সময়লৈকে হৈ আছে। এচি খুব ধুনীয়া ৰানিং। এয়াৰ বেগ পাই যাব আপুনি, ইয়াত এটা এয়াৰ বেগ আছে, এটা এয়াৰ বেগ সিফালে পাই যাব, ডাবুল এয়াৰ বেগ পাই যাব। 2016 মডেল হয়, আৰু দুটা পাৱাৰ উইণ্ডো পাই যাব আপুনি ইয়াতে। বাকী গাড়ী চাৰিওফালৰ পৰা পূৰা চিল্ড আছে, এইটো দৰ্জা পূৰা চিল্ড আছে, বাকী পিছৰ দৰ্জা চিল্ড আছে, গোটেই বডি চিল্ড আছে। আপুনি আহি একবাৰ চেক কৰি ল'ব পাৰে আৰামত। গাড়ী ফুল বডি আপোনাৰ চিল্ড আছে, তো এক্সিডেণ্টেল কোনো ধৰণৰ ইছ্যু নাই। আৰু ইঞ্জিনৰ চাওক, ইঞ্জিনটো খুব বঢ়িয়া হৈ আছে। 1.2 পেট্ৰল ইঞ্জিন হয়। ওপৰ ফ্ৰণ্টৰ বনেটটো চাওক, গাড়ী পূৰা চিল্ড আছে। এইটো আপোনালোকে আহিব পাৰিব, চাব পাৰিব, পচন্দ লাগিলে ডাইৰেক্টলি নিব পাৰিব। এখন গাড়ী 2016 মডেল হয়। হৈ গ'ল 2016 চনৰ ফ'ৰ্ড ফিগ'। আৰু এইখন চাফাৰীখন আনি থৈছিলোঁ, গম পায়। চাফাৰীখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে, আমি চলাই আছোঁ ৰানিং। আমি পিছফালৰ ভুচিঙো বনালোঁ, ফ্ৰণ্টৰ ভুচিঙো বনালোঁ। বাকী নতুন বেটেৰী, নতুন ইঞ্চুৰেঞ্চ, পলিউশ্যন চব আপডেট কৰিম, ইনক্লুডিং ট্ৰান্সফাৰতে দিম। এখন 2013 ফাৰ্ষ্ট অনাৰ গাড়ী হয়, বৰ মজা ৰানিং হৈ আছে। এটা টায়াৰো আমি নতুনকৈ চেঞ্জ কৰিছোঁ। এইফালৰ টায়াৰটো দেখাই আছোঁ, এইটো টায়াৰ দেখা পাইছে, এইটো টায়াৰ আমি চেঞ্জ কৰিছোঁ। এইটো প্ৰায় 8,000 টকা লৈছে এটা টায়াৰত। এইটো টায়াৰটো ভাল, এপ'ল' টায়াৰ হয়, MRFটো অলপ কম দাম হয়। বাকী গাড়ী এইখনো কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, আমি মজাকৈ ৰানিং কৰি আছোঁ। যিবিলাক মানুহে পুৰণি চাফাৰী দিকৰখন চলাম বুলি ভাবে, তেওঁলোকে ল'ব পাৰিব। ফ্ৰণ্টৰ পৰাই লুকটো চাওক, খালি অলপ লেতেৰা হৈ আছে। এই ওপৰ ছাইডটো আমি ধোৱা নাই, অকল এই চকাকেইটাহে ধুবলৈ ক'লোঁ। এয়া কইলটো চকাকেইটা ধুই মেলি দিয়া আছে। এইখন আপোনাৰ 2013 মডেল হয়। এইখনৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো মই দেখাই দিছোঁ। এইখন ৰাতি হ'লে আপোনাৰ ইয়াৰ তলতো লাইট আছে, ইয়াৰ তলতো এইটো লাইট দেখা পাইছে। এই লাইটটো আপোনাৰ ৰাতিও জ্বলিব মানে মজাকৈ। তো এইটো লাইটো জ্বলিব ৰাতি মজাকৈ। বাকী ইণ্টেৰিয়ৰ কণ্ডিশ্যন খুব ধুনীয়া, 7 ছিটাৰ গাড়ী হয়। এইফালে এইটো একদম ধুনীয়া ছিট, আৰু এইফালে ফ্ৰণ্টতো এটা, সেইটো ইফালটো কেপ্টেইন ছিট, এইটো আপোনাৰ ড্ৰাইভাৰ ছিট, গম পাইছে। আৰু খুব মজা হৰ্ণ এটাও আমি লগাই থৈছোঁ। বাকী আপোনাৰ 4টা পাৱাৰ উইণ্ডো পাই যাব, মিৰৰ কণ্ট্ৰলটো পাই যাব আপুনি ইয়াত, লেফ্ট ৰাইট মিৰৰটো আপুনি যিটো লুকিং গ্লাছ হয় এইটো হেৰি কৰিব পাৰে। আৰু চাফাৰী আৰু এটা খুব ধুনীয়া বস্তু, এইটো চাওক, AC ভেণ্টটো আপোনাৰ এইফালৰ পৰা সোমাই আকৌ ইয়াত ওলাই আহি এনেকুৱা ধৰণে। AC খুব ধুনীয়া ৰানিং। নতুনকৈ আমি গেছ ভৰাইছোঁ। পিছৰ ছিটকেইটা দেখা পালে। আৰু যিবিলাক মানুহে অলপ ডাঙৰ 7 ছিটাৰ গাড়ী বিচাৰি ফুৰে, এই গাড়ীখন আপুনি ল'ব পাৰিব। দামো খুব কমত পাব। 7 ছিটাৰ গাড়ী চলাবলৈও ভাল, অফ ৰডিঙো কৰিব পাৰে মজাকৈ। আমি চলাই আছোঁ আৰু বিন্দাছ মজাকৈ চলাই আছোঁ। কোনো নিনিয়ালৈকেতো চলায়ে থাকিম, কিন্তু চলাই এনেকুৱা মজা লাগে নহয়। মই যদি বাইচান্স এই এনখন নিকিনিলোঁ হয়, এনখন নিকিনা হ'লে তাৰ আগতে যদি এইখন পালোহেঁতেন, মই ৰাখি দিলোঁহেঁতেন মানে। বাট এতিয়া কোনো নিনিয়ালৈকেতো চলাবই লাগিব, কিমান দিন চলাওঁ আইডিয়া নাই। আৰু বাকী হৰ্ণটো বজাই দেখাই দিছোঁ। 2,000 টকাৰ আমি এটা হৰ্ণো লগাই থৈছোঁ ইয়াতে, চাওক হৰ্ণটো চাওক কিমান মজা। সেয়া চাওক, বাছৰ নিচিনা হৰ্ণ আমি লগাই থৈছোঁ। পূৰা বাছ নহয় ধৰক, বাট 2,000 টকাত ইমান মজা হৰ্ণ। আৰু ডাবুল হৰ্ণ লগাই থৈছোঁ। এক্সট্ৰাকৈ আপোনাৰ ৱেৰিঙো কৰিবলগীয়া হৈছে, আকৌ আপোনাৰ ৰিলে লগাবলগীয়া হৈছে এক্সট্ৰাকৈ কিনি। এয়া চাওক, ৰিলে চকেট চব লগালোঁ, মজা হৰ্ণ এটা লগাই দিছোঁ 2,000 টকা দি।
বাকী ৰানিংটো একদম জেনুইন ৰানিং হয় আপোনাৰ 84,599 বৰ্তমান সময়লৈকে চলি আছে 83টোৱে আমি নিচিনিলোঁ প্ৰায় 1000মান আমি চলালোৱে মোটামুটি আৰু ডিজেলটো টেংকি একদম ফুল কৰি লৈছিলোঁ এতিয়া আপোনাৰ ইয়াত পালেহি চাওক ইমানখিনি পালেহি তো মাইলেজো মোটামুটি ঠিকে আছে 15-14 আৰামত পাওঁ ইমান ডাঙৰ গাড়ী এখনে 15-14 মাইলেজ দিলে মজা আৰু বাকী এখন আপোনালোকে 2013-2028লৈকে টেক্স আছে নতুন ইঞ্চুৰেঞ্চ পলিউশ্যন নতুন বেটেৰী লগালোঁ নতুন টায়াৰ এটা লগালোঁ AC গেছ নতুন বাকী আপোনাৰ হৰ্ণটো নতুন বহুতখিনি বস্তু মানে মই বনাই মেলি ল'লোঁ ভুচিং চুচিং চেঞ্জ কৰি লৈছোঁ তো এইখন আপোনালোকে লওঁ বুলি ক'লে 185,000 দিব লাগিব ইনক্লুডিং ট্ৰান্সফাৰ হৈ পাব 2028লৈকে টেক্স আপডেট আছে চাফাৰী ডিকৰ বাকী এইখনো ছেম তেনেকুৱাই হয় এইখন 2016 চনৰ হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে পেট্ৰল ভাৰ্জন হয় এইখন আপোনালোকে দিব লাগিব ইনক্লুডিং ট্ৰান্সফাৰ সৈতে 185 ইনক্লুডিং ট্ৰান্সফাৰ তো দুইখন 1,85,000 সেইখনো 1,85,000 যদি আপোনালোকে এই দুখন গাড়ীৰ ভিতৰত যিকোনো এখন ল'ম বুলি ভাবে ডাইৰেক্টলি স্ক্ৰীনত লাগি থকা নাম্বাৰটো যোগাযোগ কৰক আহক চাওক পচন্দ লাগিলে নিয়ক বাকী ইমান বুলি চোৱাৰ কাৰণে বহুত বেছি থেংক ইউ আৰু যদি গাড়ীখনৰ প্ৰতি ইণ্টাৰেষ্ট আছে ডাইৰেক্ট স্ক্ৰীনত লাগি থকা নাম্বাৰটোত যোগাযোগ কৰক থেংক ইউ